2026 চনত মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ কাৰণে এটা খুবেই ভাল খবৰ। যদি আপুনিও 2026 চনত মেট্ৰিক পৰীক্ষা দিছে, আপুনিও ৰেজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, তেনেহ'লে আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ। কাৰণ মেট্ৰিকৰ ৰেজাল্টৰ দিন ঘোষণা হৈ গ'ল। যে কোন তাৰিখে মেট্ৰিকৰ ৰেজাল্টটো ঘোষণা হ'ব, মই এই ভিডিঅ'টোত কেনেকৈ মেট্ৰিকৰ ৰেজাল্টটো নিজৰ মোবাইলত চেক কৰিব লাগে ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই যাওক। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি ৰাখিব। তো এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত মই এটা লিংক দি দিছোঁ। এই লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকৈ খোল খাই যাব। যদি খোল খাই নাযায়, আমাৰ গুগলত চাৰ্চ কৰিব পাৰিব যে indiafastjobalert.com। যেতিয়াই ক্লিক কৰিব এনেকৈ খোল খাই যাব, আৰু যেতিয়াই খোল খাই যাব ইয়াতে প্ৰথমতে আপুনি নিজৰ ৰেজাল্টটো চেক কৰিবলৈ আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে, মেট্ৰিক দিয়া সময়ত যিখন এডমিট কাৰ্ড পাইছিলে, সেই এডমিট কাৰ্ডৰ কিছু ডিটেইলছ আছে। তাতে আপোনালোকৰ যেটো চেণ্ট্ৰেল কোড আছে, সেই চেণ্ট্ৰেল কোডটো প্ৰথমতে সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পাছত প্ৰথমত ৰোলটো বহাব এনেকৈ, তাৰ পাছত নংটো ভৰাই দিব এনেকৈ। মানে ৰোল নং আৰু চেণ্টাৰ কোড, এই তিনিটা বস্তু দৰকাৰ হ'ব ৰেজাল্ট চেক কৰাৰ ক্ষেত্ৰত। এই তিনিটা বস্তু ভৰাই পেলাই যেতিয়া আপুনি ফাইন ৰেজাল্টটোত যেতিয়াই ক্লিক কৰিব, তেতিয়াই লগে লগে আপোনালোকৰ ৰেজাল্টটো মুকলি হৈ যাব। আৰু যদি আপুনিও মেট্ৰিক পৰীক্ষা দিছে, ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি কেনেকৈ কৰিব লাগে আপুনি এবাৰ নিজে চেক কৰি চাওক। বা আপোনাৰ যেটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com ভিজিট কৰি নিজে এবাৰ চেক কৰি চাওক। এতিয়া যেহেতু মুকলি হোৱা নাই, 10 এপ্ৰিলত মুকলি হৈ যাব, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।